নমস্কাৰ বন্ধু বান্ধৱীসকল, অল এবাউট ইন আছাম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপোনালোকে মোৰ এই চেনেলটো চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু অসমৰ সকলোবোৰ নতুন নতুন খবৰ পাই থাকিব। বন্ধুসকল, আজি আহিছোঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলোৱা পদৰ বিষয়ে। বন্ধুসকল, কেনেকৈ কি কৰিব লাগিব চাওঁ আহক। বন্ধুসকল, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চাকৰি ওলাইছে। বন্ধুসকল, অসম চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চাকৰি মুকলি কৰা হৈছে। খালী হোৱা পদ 564টা। পদসমূহ হ'ল সহকাৰী আৰু জুনিয়ৰ চিভিল ইঞ্জিনিয়াৰ। আৰু ইচ্ছুক অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে 17 আগষ্ট 2020 আগে আবেদন কৰিব লাগিব। অফলাইন পদ্ধতিৰে এই পদসমূহ আবেদন কৰিব পাৰিব। এই পদসমূহ ক'ত কেনেকৈ আবেদন কৰিব পাৰিব আৰু পদসমূহৰ বিষয়ে পদৰ নাম সহকাৰী চিভিল ইঞ্জিনিয়াৰ। খালী হোৱা পদৰ সংখ্যা 222টা। শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত ইনষ্টিটিউটৰ পৰা ইঞ্জিনিয়াৰিঙত ডিগ্ৰী থাকিব লাগিব। দৰমহা প্ৰতিমাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ। বয়স 21 বছৰ আৰু সৰ্বাধিক 38 বছৰ আৰু বয়সৰ ৰিলেক্সনৰ বিধিও থাকিব। পদৰ নাম জুনিয়ৰ চিভিল ইঞ্জিনিয়াৰ। খালী হোৱা পদৰ সংখ্যা 344টা। শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত ইনষ্টিটিউটৰ পৰা ইঞ্জিনিয়াৰিঙত ডিগ্ৰী থাকিব লাগিব। দৰমহা প্ৰতি মাহে 14,000 টকাৰ পৰা 60,000 টকালৈ। বয়স 21 বছৰ আৰু সৰ্বাধিক 38 বছৰ। বয়সৰ ৰিলেক্সনত বিধি অনুসৰি থাকিব। আবেদন মাচুল জেনেৰেল আৰু EWSৰ বাবে 250 টকা, SC ST আৰু OBC MOBC শ্ৰেণীত 150 টকা। কেনেকৈ আবেদন কৰিব লাগিব? বন্ধুসকল, ইচ্ছুক প্ৰাৰ্থী অফলাইন মাধ্যমেৰে এই পদসমূহ আবেদন কৰিব পাৰিব আৰু তলৰ লিংকৰ পৰা এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি প্ৰয়োজনীয় তথ্য অনুসৰি এপ্লিকেশ্যন উলিয়াই আপোনালোকে এইটো ঠিকনাত পঠাব লাগিব। ডেপুটি ছেক্ৰেটাৰী APSC